সকলো মিডিয়া বৰ্গলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ভৈৰৱকুণ্ড সমষ্টিত আহিছোঁ আৰু এই সমষ্টিত আজি মহিলাসকলক লৈ আমাৰ মহিলা সবলীকৰণৰ ওপৰত আলোচনা হৈছে আৰু তাৰ ক্ষেত্ৰত এইবাৰ আমাৰ মহিলাসকলক লৈ যি আগত যি প্ৰলোভন দিলে অৰ্থাৎ আত্মসহায়ক গোট যিবোৰ আছে সেই গোটসমূহক লৈ যিবিলাক প্ৰলোভন দিলে সেইসমূহৰ পৰিত্ৰাণত থাকি আমাৰ মহিলাসকলে যি সাংবিধানিক মতে 33% অধিকাৰ আছে সেই অধিকাৰসমূহ লোৱাৰ পিছত আমি এই যিটো নিৰ্বাচন আহি আছে সেই নিৰ্বাচনৰ যিসকলে জয়ী হৈ যাব তেখেতসকল জয়ী হৈ যোৱাৰ পিছত আমি মহিলাসকলে কেনেকুৱা ধৰণৰ সুবিধা লাভ কৰিবলৈ পাম বা কিমান সংখ্যক আমাৰ মহিলাসকলে তাত অংশগ্ৰহণ কৰি আমি নতুন এটা চৰকাৰ পাবলৈ সক্ষম হ'বলৈ গৈ আছোঁ তাত আমাৰ মহিলাসকলে কি কি কাম পাবলৈ সক্ষম হ'ব বা আমাৰ মহিলাসকলে ক'ত ক'ত আঁচনিসমূহত মানুহখিনিক কৰ্মসংস্থাপন দিয়াৰ লগতে আমি মহিলাখিনিয়ে কিমান সজাগতা লাভ কৰিছোঁ এই বিষয়ে সেইসমূহত আমাৰ আলোচনা হৈছে আৰু তাৰ লগতে আলোচনা কৰাৰ জৰিয়তে আমি গম পাইছোঁ যে আমাৰ এই মহিলাসকলক আজি 17 বছৰ শাসনকাল সময়ছোৱাত যেনেধৰণে আমাক ডমিনেট কৰি ৰাখিলে অৰ্থাৎ যিসমূহ যি আঁচনি বা সুবিধা আহিছিল সেই সুবিধাসমূহ আমি তাৰ পৰা আমি বিভিন্ন সংখ্যক সুবিধা আমি পোৱা নাই তাৰ কাৰণে এইবাৰ মহিলাসকলে ওলাই আহিছে নতুন এটা চৰকাৰ গঠন কৰাটো বিচাৰিছে। মহিলা সমাজক কি আহ্বান জনাব? মহিলা সমাজক মই ইয়াকে ক'ব বিচাৰিছোঁ যে আপোনালোকে যি কাম হাতত নলয় কিয় ভালদৰে আপোনালোকে ভাবি ল'ব কাৰণ যি কাম আপোনালোকে হাতত ল'ব সেই কামটোক যাতে আপোনালোকে ছাকচেছফুলি ভাবে উদ্দেশ্য হিচাপে লৈ কামসমূহ যাতে গুৰুত্বপূৰ্ণ হিচাপে লৈ আপোনালোকে বাস্তৱত যাতে ৰূপায়ণ কৰিব পাৰে সেইটোৰ ওপৰত আপোনালোকে ধ্যান দিব। তাৰ লগতে কাৰো ৰাজনৈতিক দলৰ মানে ওচৰত পৰি বা নিজৰ যিসমূহ অধিকাৰ আছে মহিলাসকলে সেইসমূহত যাতে ভৰি নিদিয়ে কাৰণ আমাৰ অধিকাৰ আমি মহিলাসকলে নিজে ল'ব লাগিব। সেই অধিকাৰ যদি আমি সকলোৱে যদি ল'ব নাজানো তেন্তে সেই অধিকাৰটো আমাৰ সৰ্ব হ'ব। তাৰ কাৰণে সকলো মহিলাসকলে ওলাই আহিছে আৰু যি অধিকাৰ আছে সেই অধিকাৰসমূহ লওক আগবাঢ়ক সমাজখন ভালদৰে পৰিচালনা কৰাত সকলোৱে আগবাঢ়ি আহিছে মই তাকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ। নিজকে ৰজা বুলি কোৱা পৃথিৱীৰ ৰাজ নাৰায়ণ দেৱে সঞ্জয় স্বৰ্গী আৰু গোবিন্দ বসু উদ্ধাৰী নামৰ এটা অভিযোগ আনিছে তেওঁলোকে হেনো গৃহমন্ত্ৰালয় পত্ৰ লিখিছে ইয়াৰ পৰা নন্দৰ মানুহবিলাক যাব লাগিব ইয়াৰ সত্যতা কিমান এই বিষয়ে কি ক'ব? নমস্কাৰ। মই প্ৰথমতে আমাৰ নিউজ চেনেলক ধন্যবাদ জনাইছোঁ। হয় পৃথ্বীৰাজ মেছ ডাঙৰীয়াই এটা সময়ত UPPL আছিল UPPLত থকা সময়ত আমাৰ গোবিন্দ ছাৰ আৰু সঞ্জয় স্বৰ্গীয়াৰী তেওঁৰ নিজৰ আপোন আছিলে কিন্তু যিহে UPPL দলৰ পৰা ওলাই দিওঁতে আমাৰ মাজত এটা বড়ো অবড়োৰ এটা ষড়যন্ত্ৰ কৰি বহুত ডাঙৰ এটা সৃষ্টি কৰিব বিচাৰিছে। সঁচা কথা আজি 14 বছৰ আগতে যি পৰিস্থিতি আছিল আজি সেই পৰিস্থিতি নাই। 14 বছৰ আগতে আমাৰ ইয়াতে বম ফুটিছিল গুলিয়াই হত্যা কৰিছিল অপহৰণ হৈছিল সেইবিলাক এতিয়া শান্তি হৈছে তেওঁলোকে বুজি পাইছে যে এইবিলাক কৰি কেনে আমাৰ ইয়াতে BTCত অকল এটা জনগোষ্ঠীয়ে থাকিব নোৱাৰিব এই চিন্তা কৰি কেনে সকলো জাতি জনগোষ্ঠীক লৈ যেতিয়া তেওঁলোকে এটা শান্তি চুক্তি কৰি আহাৰ পাছত এই তেওঁলোকৰ বদনাম কৰি তেওঁলোকক এই চৰকাৰৰ পৰা চৰকাৰ বনাব নোৱাৰিব বুলি কেনে তেওঁলোকৰ পৰা বেলেগ দলৰ পৰা সহায় সহযোগ লৈ কেনে তেওঁলোকক বদনাম কৰিছে। গতিকে আমি আজি নুনীয়া জনগোষ্ঠীৰ পৰা তেওঁক মই গৰিহণা দিছোঁ যে তেনেকুৱা কৰি আমাৰ মাজত ভেদাভেদ নকৰক আৰু এনেকুৱা আমাৰ এটা শান্তি যিটো আমি এটা চুক্তি কৰি আছোঁ এই শান্তি চুক্তিতে আমাক থাকিব দিয়ক এইখিনিয়ে মই কৈ নিজৰ বক্তব্য সামৰিছোঁ।